গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মাতটো অলপ বেলেগ লাগিছে না, কমেণ্টত জনাবচোন। অলপ বেলেগ লাগিছে মানে প্ৰায় দুদিন হৈ গ'ল, পূৰা কাহ হৈ আছে, চৰ্দি হৈ আছে, সেইকাৰণে মানে মাতটো অলপ চেঞ্জ হৈ গৈছে। দৰৱ খাইছোঁ, আজি ভাল হ'লে হয় আৰু সোনকালে। আৰু এফালে দেখিছনে মই কি পিন্ধি লৈছোঁ আজি? এফালে চাওক পঞ্জাবী চাৰ্ট, এইটো পঞ্জাবী চাৰ্ট পিন্ধি লৈছোঁ। আৰু এফালে ধুতি দেখিছনে, তলত ধুতি চাওক, ধুতি আৰু গামোচা লৈ লৈছোঁ। ঘৰৰ ওচৰৰে নামঘৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলাৰ এখন প্ৰাথমিক শাখা, মানে যাৰ নাম হৈছে বৃন্দাবন প্ৰাথমিক শাখা। তাত মানে তাৰ বৃন্দাবন প্ৰাথমিক শাখাখন প্ৰায় প্ৰতিষ্ঠা কৰা আজি প্ৰায় 50 বছৰ হ'ল। গতিকে সোণালী জয়ন্তী এই দুদিনীয়া কাৰ্যসূচীৰে মানে উদযাপন কৰা হৈছে। গতিকে আজি ফাৰ্ষ্ট দিন, ঘৰৰ ওচৰতে, মানে প্ৰায় 2 মিনিট লাগে খোজকাঢ়ি গ'লে, 2 মিনিট 1 মিনিট আৰু। গতিকে ঘৰৰ সকলোবিলাক গ'লে ৰাতিপুৱাই পতাকা উত্তোলন আছে, বহুত কিবা কিবি কাৰ্যসূচী আছে। কাৰ্যসূচীখন মোৰ হাতত নাই, মানে সেইকাৰণে কি কাৰ্যসূচী আছে তাত গৈহে আপোনালোকক ক'ব পাৰিম। সেইকাৰণে ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব, ধুনীয়া হ'ব। আৰু দুদিনীয়া কাৰ্যসূচী মানে কাইলৈ মানে সন্ধিয়া কি বুলি কয়, কাইলৈ মানে 25 ডিচেম্বৰ আৰু আজি 24 ডিচেম্বৰ, কাইলৈ 25 ডিচেম্বৰ কাইলৈ মানে ভাওনা, ৰাতিলৈ ভাওনা আয়োজন কৰা হৈছে। গতিকে ভিডিঅ'টো যদি আজি দিব পাৰোঁ ভাল আছিলে আৰু। মই কিন্তু আজি বনাইছোঁ আৰু আজিনো ক'ত দিয়া হ'ব, গতিকে কাইলৈ দিম আপোনালোকক। মানে আগতীয়াকৈ ভিডিঅ'টো বনাবলগীয়া হৈছিলে আৰু, কিন্তু বনাবলৈ টাইম নাপালোঁ, গতিকে নবনালোঁ। আৰু পিছতীয়াকৈ কৈছোঁ যদিও, যদি ভিডিঅ'টো আগতে পাই যায় তেনেহ'লে ভাওনালৈ আহিব আপোনালোকেও। এখন সুন্দৰ ভাওনা কৰা হৈছে। আৰু কাইলৈ মই তাৰ এটা ভিডিঅ' আপোনালোকক আগত দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া যাওঁ, নামঘৰলৈ যাওঁ। তাত মানে আজি ফাৰ্ষ্ট দিন, গতিকে তাৰ এতিয়া ৰাতিপুৱা 10 বজাৰ পৰা মানে নাম প্ৰসংগ আছে। তাত মানে শৰাইভাগ মানে আমাৰ ঘৰৰ পৰিয়ালৰ পৰা আগবঢ়োৱা হৈছে। গতিকে যোৱাকালি মই কামৰ পৰা আহি দিলোঁ, সেইকাৰণে আগবঢ়োৱা হৈছে। যেতিয়া নেকি সেৱা ভাগ ল'ব লাগিব, গতিকে ইমান ৰাইজৰ মাজত যে সেৱা ভাগ ল'ম, সেইটো এটা সৌভাগ্য। গতিকে ওলাইছোঁ, যাওঁ, ধুনীয়াকৈ ভিডিঅ'টো মজা হ'ব, পূৰা শেষলৈকে চাই থাকিব। এইফালে চাওক, মেইন গেট পাই গ'লোহি এতিয়া। এইফালে এখন মেইন গেট, অমায়পুৰী প্ৰাথমিক শাখাৰ নামঘৰৰ মানে মেইন গেট এখন, সোণালী জয়ন্তী উদযাপন 2022 অমায়পুৰী প্ৰাথমিক শাখা। বলক ভিতৰলৈ যাওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক কি হৈ আছে দেখাই থাকিম ধুনীয়াকৈ। শেষলৈকে ভিডিঅ'টো চাই থাকিব। পূৰা চৰ্দি, সেইকাৰণে মানে মাত খাৰ ভালকৈ ওলোৱা নাই, কি কৰিব উপায় নাই। এইফালে চাওক, পাওঁতে অলপ দেৰি হৈ গ'ল। এইফালে বাটচৰা ভাগি, মানে নামঘৰৰ নতুন বাটচৰা হয়, উদ্বোধন কৰা হৈ গ'ল। মানে বাটচৰা ভাগি মানে আগবঢ়াইছে আমাৰ দদৌৰ সোঁৱৰণিত, আমাৰ দেউতাৰ ককায়েক আৰু সমস্ত পৰিয়ালবৰ্গই মিলি মানে বাটচৰা ভাগি আগবঢ়াইছে দদৌৰ নামত। গতিকে ভাল লাগিলে। মই আহি পাওঁতে বহুতখিনি পলম হৈ গ'ল, গতিকে সম্পূৰ্ণ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। আৰু নামঘৰ ভাগি আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, আপোনালোকে চাই লওক। এইফালে চাওক, মা আৰু বৰমা আৰু এফালে বৌ, মানে তিনিজনীক ধুনীয়াকৈ ফটো মাৰি দিছিলোঁ। এইফালে দেখিছে ৰাইট চাইডে থকাজনী মানে মা হয় মোৰ, আৰু মাজৰজনী বৰমা। এইফালে চাওক, বাটচৰা উদ্বোধন কৰাৰ পিছত মানে এতিয়া ছেকেণ্ড কাৰ্যসূচী, মানে এইফালে বৃক্ষৰোপণ। গতিকে মানে নামঘৰ পুখুৰীটো চাৰিওফালে, মানে এইফালে চাওক, চাৰিওফালে মানে ধুনীয়াকৈ মানে গছপুলিৰে গোটেই বৃক্ষৰোপণ আৰম্ভ কৰা হৈছে। আৰু যোনজন লোকে মানে বৃক্ষৰোপণ কৰিব, তেখেতক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। দেখিছে নহয়, চবৰ মানে ওচৰতে এজনকৈ ৰখি আছে, মানে সম্বৰ্ধনা জনাবৰ কাৰণে। আৰু মোৰ ভাগতো পৰিছে এফালে, মই গৈ আছোঁ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে চাওক, মঞ্চটো চাওকচোন কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। এইফালে মানে ইয়াতে কাইলৈ ভাওনা হ'ব, আৰু আজি বিভিন্ন কিবাকিবি দিহানাম, বৰগীত, কিবাকিবি প্ৰতিযোগিতা হ'ব। আৰু এতিয়া কেইটামান প্ৰতিযোগিতা নহয়, কেইটামান কাৰ্যসূচী গ'লেই। গছপুলি ৰোপণ আৰু কি বুলি কয় এইটো, হেৰি বাটচৰা উদ্বোধন, দুটা কাৰ্যসূচী। ধুনীয়া লাগিছে মঞ্চটো, ইয়াত ভাওনা হ'ব কাইলৈ। আৰু ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব। এইফালে নামঘৰত এতিয়া নাম লৈ আছে, তাৰপিছতে বাকীখিনি কাৰ্যসূচী আৰম্ভ হ'ব। মানে সেইকাৰণে নাম ভাঙোতে অলপ টাইম লাগিব। এতিয়া মানে নামঘৰৰ পৰা এতিয়া ঘৰলৈ আহি দিছোঁ, মানে ঘৰলৈ গৈ আছোঁ এতিয়া খোজকাঢ়ি। মানে এতিয়া নাম প্ৰসংগ চলি আছে, গতিকে এতিয়া কাৰ্যসূচী বহুত দেৰি হ'ব। আৰু মই এতিয়া মানে কি বুলি কয় এইটো, ডিউটিলৈ যাম। মানে আজি ডিউটি একবেলা ক্ষতি কৰি দিলোঁ, এতিয়া 2টা বজাত ডিউটি পাবগৈ লাগিব, গতিকে আহি দিলোঁ। আৰু প্ৰতিযোগিতাবিলাক আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, আৰু বেয়া চেয়া নাপাব। কাইলৈ ধুনীয়াকৈ আপোনালোকক ভাওনাৰ ভিডিঅ' এটা আগবঢ়াম,
চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো মানে এতিয়াই সামৰি দিম বুলি ভাবিছোঁ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু কাইলৈ ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ।